হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বৰষুণ ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিছে যে ৰাতি অৰ্ণৱৰ হঠাৎ দেৱযানীলৈ মনত পৰাত ৰাতিয়েই দেৱযানীৰ ওচৰলৈ ঘৰৰ পৰা মনে মনে ওলাই যায় যদিও আধা ৰাস্তাতে আকৌ দেৱযানী যে অৰ্ণৱৰ বাবে কোন হয় আৰু কিয় তাইৰ কথা ইমান চিন্তা হৈছে বুলি ভাবি আধা ৰাস্তাৰ পৰা ঘূৰি আহে। এতিয়া বাৰু অৰ্ণৱৰ যে দেৱযানীৰ প্ৰেমত পৰিবলৈ ধৰিছে নেকি বুলি অনুভৱ হ'ব নেকি, জানিবলৈ পাব আহিব লগা সোমবাৰৰ খণ্ডটিত। আৰু আনফালে সোমবাৰৰ খণ্ডটিত দেখিবলৈ পাব ৰিয়া আৰু অৰ্ণৱে বিয়াৰ বাবে শ্বপিং কৰিবলৈ যাব আৰু তেনে সময়তেই দেৱযানীয়ে অৰ্ণৱলৈ ফোন কৰিব। এতিয়া বাৰু ৰিয়াক বুজাব পাৰিবনে? গতিকে এই সকলোবোৰ জানিবলৈ চাওক বৰষুণ ধাৰাবাহিকখনৰ সোমবাৰৰ সম্পূৰ্ণ খণ্ডটি।